আপুনি জানেনে যে পৃথিৱীত এনে এখন দেশ আছে য'ত পৰীক্ষাত একো নিলিখিলেও আপুনি শূন্য নাপায়? হয়, ৰাছিয়াত এজন ছাত্ৰই একো নিলিখাকৈ খালী বহীখন জমা দিলেও তেওঁক 2 নম্বৰ দিয়া হয়। কিন্তু কিয়? ইয়াৰ আঁৰত থকা কাৰণটোৱে আপোনাৰ হৃদয় চুই যাব। প্ৰথমতে এটা কথা কৈ লওঁ, ৰাছিয়াৰ গ্ৰেডিং ছিষ্টেম 5 পইণ্টৰ। তাত 5 মানে এক্সেলেণ্ট, 4 মানে গুড আৰু 3 মানে ছেটিছফেক্টৰী আৰু 2 মানে হ'ল আনছেটিছফেক্টৰী বা অসন্তোষজনক। 2 পালে মানে ফেইলেই কৰিব, কিন্তু একো নিলিখাকৈ ফেইল কৰিলে 0 বা 1 নিদিয়ে, বৰঞ্চ বিফল হোৱা ছাত্ৰজনক 2 দিয়া হয়। এই 2 নম্বৰটো কেৱল এটা সংখ্যা নহয়, ইয়াৰ আঁৰত লুকাই আছে এটা মহান দৰ্শন। ৰাছিয়াৰ এজন অধ্যাপকক যেতিয়া সোধা হৈছিল একো নিলিখাকৈ 2 নম্বৰ দিয়াটো কেনেকৈ যুক্তিসংগত, তেতিয়া তেওঁ কৈছিল 0 মানে অস্তিত্বহীন বস্তু। কিন্তু এজন ছাত্ৰই যেতিয়া পুৱাই ঠাণ্ডাত সাৰ পায়, বহুদূৰ বাছত আহি বা খোজকাঢ়ি পৰীক্ষা দিবলৈ আহে, তেতিয়া তেওঁৰ সেই প্ৰচেষ্টাক আমি 0 বুলি কেনেকৈ ক'ম? তেওঁ উত্তৰটো লিখিব পৰা নাই ঠিক, কিন্তু তেওঁ চেষ্টা কৰিছে। আমি তেওঁক 2 নম্বৰ দি আচলতে কওঁ, আপুনি 0 নহয়, আপুনি এতিয়াও যোগ্য, মাত্ৰ এইবাৰ সফল হ'ব পৰা নাই, পুনৰ চেষ্টা কৰক। 0 নম্বৰ প্ৰায়ে এজন ছাত্ৰৰ বাবে হতাশাৰ কাৰণ হৈ পৰে। বহীৰ পাতত এটা ডাঙৰ 0 দেখিলে তেওঁৰ পঢ়া শুনাৰ প্ৰতি ঘৃণা উপজে। শিক্ষা মানে কেৱল পৰীক্ষাত পোৱা নম্বৰ, গ্ৰেড বা প্ৰশ্নৰ উত্তৰ নহয়। সেই অধ্যাপকজনে কৈছিল, এজন শিক্ষকৰ কাম কেৱল ভুল ধৰা নহয়, বৰঞ্চ এজন হতাশ ছাত্ৰক নতুনকৈ সপোন দেখিবলৈ উৎসাহিত কৰাটোহে। যদি প্ৰতিগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক কেৱল একোটা নম্বৰ হিচাপে নাচায়, এজন মানুহ হিচাপে চাবলৈ শিকে, তেন্তে শিক্ষা ব্যৱস্থাই বহুতো জীৱন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব, নহয়নে? সঁচাকৈ এজন ব্যক্তিয়ে যেতিয়ালৈকে চেষ্টা কৰি থাকে, তেতিয়ালৈকে তেওঁ কেতিয়াও 0 হ'ব নোৱাৰে।